ভদৌৰ জীয়েক পাভৈলৈ মধুৰাম নামৰ এটা চাপেলিহি। বছৰ ঘূৰিল কি নুঘূৰিল, মধুৰামৰ মাক বাপেকো আহি পুতেকৰ লগতে বোৱাৰীয়েকৰ ঘৰ সোমাই বজ্ৰলেপ হ'ল। উপায় নেদেখি মাহ-চেৰেকৰ পিছত যেনিবা ভদৌৱে নগোসাঁই ঘৰৰ ফালে নিজৰ বাৰীৰ চুক এটাতে পাভৈ পৰিয়ালক ঘৰ কোঠালি সাজি ল'বলৈ দিলে। সোণাজুৰিত নিগাজী হোৱাৰ পাছত গাঁৱৰ মানুহে পুতেকক তাৰ নিজৰ নামেৰে মধুৰাম আৰু বাপেকক বুলিবলৈ ল'লে মধু বুঢ়া আৰু মাক হ'ল মধু বুঢ়ী। সোণাজুৰিত মধু বুঢ়াৰ হিষ্টৰী অৱশ্যে বৰ ভাল নহয়। বুধুৰাম নামেৰে বুঢ়াৰ আৰু এটা ল'ৰা আছিল। বাপেকিটো হৈ মধু বুঢ়াই নিজেই তাক ছুইচাইড কৰি বৰ আম গছত ওলোমাই থোৱাৰ কথাটো সোণাজুৰিত আগৰে পৰা সকলোৰে মুখে মুখে। এতিয়া গাঁৱৰে এটা হ'লহি বুলি কোনেও বুঢ়াক তেনেকৈ বেয়া ভাৱত নলয় যদিও কোনেও অৱশ্যে তেনেকৈ লগ সংগো দিবলৈ নিবিচাৰে। তাৰে ভিতৰত কমল মাষ্টৰে যেনিবা দেখিলেই বিয়ৈ ভালনে বুলি ৰহস্য কৰে। এবাৰ আকৌ মেলতৰী গোসাঁই চহৰ ফুৰিবলৈ যাবলৈ ওলাই আন কোনো ভকত যোগাৰ কৰিব নোৱাৰি মধু বুঢ়াকে লগত লৈ গ'ল। আগতে মেলতৰীত কাম কৰিছিলে, কাম এৰি আহি এতিয়া গোসাঁই হ'লি। তাকে যেনিবা বহুতে এতিয়াও গোসাঁই বুলি মানিবলৈ বৰ সুবিধা নাপায়। আগৰ সেই মেলতৰীত থকা দিনত ডবল মোচকোচাৰ কথাহে মনলৈ আহে বোলে। চহৰ ফুৰি অহাৰ বেলিকা মধু বুঢ়াই বৰ ভাৰপাচি এখনত মাছ চাউল আলু কচু এগাল কঢ়িয়াই অনা আটায়ে দেখিলে। ৰূপ শিকিগাল গোসাঁয়ে নিজৰ হাতত ৰাখিছিল যদিও মধু বুঢ়াই তাৰো ভূ নোপোৱা নহয়। তাকে ভাগ কৰাৰ সময়ত মধু বুঢ়াই বোলে 50-50 হ'ব লাগিব। গোসাঁয়ো বুলি মেলতৰী মেজাজৰ মানুহ, কোনোবাই ক'লেই শুনিবনে? ধান চাউল আলু কচু কোটাচৰিত দি হিচাপ সামৰি পেলালে। মধু বুঢ়াইও বোলে মেলতৰীহে তেওঁ, মোৰ ঘৰৰ আগেদি যাবি চাই ল'ম। ইফালে গোসাঁয়ো জানো কম, বোলে এতিয়াই যাম, কি কৰিবি? তাৰ পাছত আৰু তোমাৰ মধু বুঢ়াই আহি আগফালে চোতালৰ শিল এচটাত কপিদা এখন ধৰাইছেহি। তেনেকুৱাতে সিফালৰ পৰা চাইকেল এখনত উঠি গোসাঁয়ো আহক। পিছে পিছে ৰং চাওঁ বুলি বুবাই আৰু ক্ষেত্ৰত মধু বুঢ়াই দেখে কথা বিষম। তিনিটাকে মানুহৰ এতিয়া ঘপিয়াই কোনটোৰ গাত? তিনিটাৰ লগত একেলগে কেনেকৈ যুঁজে? সেই বুলি আৰু মেলতৰী গোসাঁইৰ আগত পৰি দিবনো কেলৈ? আস্তিন কচাই লৈ নিজৰ চোতালৰ পৰাই মধু বুঢ়াই তৰ্জন গৰ্জন কৰিবলৈ আহ বাপেৰে আজি মখাকে ৰঙা ৰাঙলী নকৰি নিছো। চিংগুল আহিবি, খালি মখাই একেলগে নাহিবি। বুঢ়াৰ পিতটো বুজি পাই গোসাঁয়েও একো নেদেখা নুশুনা যেন দেখুৱাই বাটৰ মানুহ বাটে গুচি গলত সেই আইঠাই সিমানতে অন্ত পৰিল। পিছে সেই আইঠাইহে অন্ত পৰিল। কবলৈ গলে মধু বুঢ়াক লৈ নিতেও একোখন পুৰা। সোণাজুৰিত মতাই মাইকীক মাৰধৰ কৰাৰ নজিৰ তেনেকৈ নাই। মধু বুঢ়াই পিছে নিশকতীয়া বুঢ়ীজনীক সদায় কিবা নহয় কিবা উজুহাতত মাৰধৰ কৰে। ঘৰত কোনো নাথাকিলে তাৰ কোব আৰু চৰি যায়। ধপচ শবদৰ মাজত বুঢ়ীৰ বিননি, আইঐ হতচৰি হোৱা বুঢ়াটোৱে মোক মাৰি পেলালে অ, বুঢ়া মোক জুইত পুৰি নেমাৰিবি অ। সুৰুজপ্ৰভা সেই সময়ত ঘৰতে আছিল। বুঢ়াই বুঢ়ীক মৰাৰ শব্দ আৰু বুঢ়ীৰ বিননি শুনি শুনি অতিষ্ঠ হৈ তেওঁ সেইফালে বাৰীৰ চুকলৈ গৈ বোলে, হেৰা বুঢ়া, মাৰিছা কেলে বুঢ়ীজনী তেনেকে, হয়নে? বোলো শুনিছানে নাই? মই কি কৈছো শুনিছানে নাই? হে এই নিদিয়া কেলে, হয়নে? মৰি। এইফালে সুৰুজপ্ৰভাৰ মাত শুনাৰ লগে লগে বুঢ়াই বুঢ়ীক এৰি বাহিৰলৈ ওলাই আহি বোলে, মই মোৰ বুঢ়ীক মাৰিলো, তোৰ হ'ল কি? তোৰ পিঠি ফৰফৰাইছে যদি ক, তোকো সোধাই দিওঁগে দুপকমান। এনেকে বুলি নগোসাঁই ঘৰৰ ফালে চোচা লওঁতে যেনিবা বুঢ়ীজনী পিছ দুৱাই দি ওলাই গৈ কুচুৱনিত লুকালগৈ। ইফালে বুঢ়ী গোসাঁনীয়েও সুৰুজপ্ৰভাক তোকনো অসুৰটোৰ লগত যুঁজিবলৈ পালে কিহে, নাহিলি নে ভিতৰলে বুলি দবিয়াই ভিতৰলে মাতি আনিলে। লাভৰ মূৰত বুঢ়ীজনী সেইদিনালৈ বাচিল যদিও চহৰীয়া মানুহৰ পৰা বৰ কথা শুনিবলগীয়া হোৱাৰ অপৰাধত বুঢ়ী গোসাঁনীয়ে সুৰুজপ্ৰভাক সেইদিনা ৰাতি লঘোণে ৰাখি পিছদিনা ৰাতিপুৱা তুলসী পাত দিওৱা গংগাজল খুৱাই শুদ্ধ কৰিবলগীয়া হ'ল। মধু বুঢ়া আহি সোমাবৰে পৰা চুবুৰীটো শান্তিৰে থাকিব নোৱাৰা হ'ল। পাভৈলৈ মধুৰামক চপাই লোৱাৰ কথাটো ৰাইজে এনেও বৰ সুবিধা পোৱা নাছিল। তই যদি পুৰুষৰ বেটা, তেনেহলে আকৌ তই ইয়াত ঘৈণীৰে মেখেলা ধুবই লাগে কেলে? বহুতেতো এনেকৈ বেয়াকৈয়ে কয়। বহুতে আকৌ বোলে হক দিয়া, এচপনীয়াই হৈছে চাবলৈ গলে, 3 চপনীয়া বাৰীতহে ভৰি দিব নাপায় নে কি কোৱা? তোমাৰ ৰূপাজুৰিৰ বৰদলৈ ঘৰত জানো 3 চপনীয়া হোৱা নাই?
চন্দী বুঢ়াৰ জীয়েক কণমাইলে চাপিছিল তোমাৰ পেটুৱা, কণমাই পেটুৱাৰ জীয়েক কুঞ্জলতালে চাপিল বগাধৰ, আৰু এতিয়া বগাধৰৰ জীয়েক সেই সোণালী নে ৰূপালী সেই বোলা সেইজনীলেও এটা চপাই লোৱা নাই জানো? চুবুৰীত অশান্তি কৰি থাকিবলৈ পিছে মধু বুঢ়া বহুত দিন নাথাকিল। মানুহটোৰ কথা কোৱা মুখখন মুখ নহয় কলাখাৰ আছিল। পিছে লাহে লাহে চোন মানুহটোৰ ভাত খোৱা মুখখনে খাৰৰ বাহিৰে আৰু আন একোকে খাবলৈ ইচ্ছা নকৰা হৈ আহিল। যাকে পায় তাকে বজাৰৰ পৰা চৌদা খাৰ আনি দিবলৈ খাটনি ধৰি থাকে। 24 ঘণ্টাই পিত্ত উজাই থাকে। খোৱা চৌদা এসোপামান ভৰাই দিলে পেটটো অকমান ঠাণ্ডা হোৱা যেন পায় বুঢ়াটোৱে। দিনে নিশাই নোখোৱা নোবোৱাকে বিচনাত পৰি থাকি থাকি বুঢ়াটো গৈ চিৰি চতাৰ নিচিনা হ'লগৈ। মধুৰামে এদিন মচুৰ মাহো আনিলে, আলু গুটিও আনিলে, আনি ঘৈণীয়েক পাভৈক বোলে বনাচোন বনা, আজি ভালকে বনাই খোৱা বুঢ়াটোক। সেই মৰ্মে পাভৈয়ে মাহৰ শাকো ৰান্ধিলে, আলু গুটিও পুৰি পিটিকিলে। বুঢ়াহে পিছে একোটোকে উভতিও নাচালে। সোণাজুৰি, বিশেষকৈ হীৰাজুৰি আৰু ৰূপাজুৰিক বাদ দি মূল সোণাজুৰি মানুহখিনিৰ কাৰোবাৰ ঘৰত কোনোবা আজি যাওঁ কালি যাওঁ অৱস্থাত পৰি থাকিলে এতিয়ালৈ নগোসাঁই ঘৰৰ কোনোবা এজন গৈ তেওঁৰ ওচৰত নোলাগৈ মানে সিজনে জীৱটো ওলাই নোযোৱা যেন হবলৈ ধৰিছে। গোসাঁই ঘৰৰ মানুহ এনেই গাঁৱৰ মানুহৰ ঘৰত চাহ তামোলৰ জুতি লৈ মলহা মাৰিবলৈ নেযায় মানে যোৱাৰ দস্তুৰেই নাই। কোনোবা বুঢ়া বুঢ়ী টান হৈ আছে বুলি খবৰ পালে বা আন কিবা বিপদ হোৱা বুলি খবৰ পালেও কীৰ্তিচন্দ্ৰ বা নহলে সুৰুজপ্ৰভা অৱশ্যে মাত এষাৰ দিবলৈ যায়েই। তাকে যেনিবা বেমাৰী বা বুঢ়া মানুহৰ টান হৈ থাকিলে মুখত দিবলৈ বুলি হাতত গাখীৰ অকণ, মৌ অকণ বা নাথাকিলে গুৰ চেনি অকণকে হলেও লৈ যায়। এতিয়ালৈ যেন গোসাঁনীৰ হাতৰ পৰা সেই বাটৰ আহাৰকণ নোপোৱালৈকে সোণাজুৰিৰ মৰণমুখীজনৰ চুলিত জমে ধৰি টানি থাকিলেও জীৱটো ওলাই যাব নোখোজে। পিছে এতিয়া মধু বুঢ়াৰ বেলিকাহে কেনা লাগিছে। পৰোতে কাণত নপৰা নহয়, হলেও যিহে বুঢ়া, জমৰ হাতৰ মুঠিৰ পৰা ওলাই আহি লাগিলে সুৰুজপ্ৰভাক ধৰিব, বোলে তোৰ পিঠিত খজুৱতি মাৰিবলৈ আহিছ নেকি? এইবোৰ গুণাগথা কৰি থাকোতে এদিন ব্ৰহ্ম পুৱাতে নগোসাঁই ঘৰৰ মানুহে আমাৰ বুঢ়া গল বুলি মধু বুঢ়ীৰ বিননি শুনিবলৈ পালে। গোসাঁনী একে জাপে উঠি গৈ মধু বুঢ়াৰ চোতাল পোৱালৈ ওচৰ চুবুৰীয়া ইজন সিজন আহি গোট খাইছিলহি। গোসাঁনীক দেখাৰ লগে লগে ওচৰ চাপি আহি বুঢ়ীয়ে তেওঁ ভৰি ধৰি যাওঁতেও বুঢ়াই আপোনাৰ বাৰীৰ কদনেয়া বাটৰ এহাল কৰি লৈ গৈছে বুলি ৰাউচি জুৰিবলৈ আৰম্ভ কৰিলে। ঘৰৰ পৰা আধা ফাৰ্লমান দূৰত নগোসাঁই তেউজ বেলি মদনহঁতৰ গাতে লাগি থকা 4 কথা মাটি লৈছিল। মাটিও বুলি একেবাৰে লাগনি গছৰে হিচ খাই থকা, তাতে যেনিবা কৰ্দৈ টেঙাও আছে এজোপা। কৰ্দৈ গোট তুমি কি নেচাবা, লাগেও বুলি গোটৰ ভৰত ডাল ভাগি যোৱাকৈ লাগে। পিছে হলে কি হল, তোমাৰ চূণ চাট টেঙা উলা মোলা মানুহে মুখত দিবলৈকে সাহস নকৰে। কালি সাঁজ লগাৰ আগে আগে মধু বুঢ়াই পাভৈৰ ভায়েক বোধেনক গোসাঁই বাৰীৰ কৰ্দৈ খাবলৈ ইচ্ছা হোৱাৰ কথা কলে। শুনি পাভৈ খেংখেঙাই উঠিছিল, বোলে টেঙা খাই মৰিবলৈ মন গৈছে, কাইলৈ দিনে পোহৰে আনি দিব, যেতেখিনি মন যায় তেতেখিনি খাব, এতিয়া মুঠে নেকনেকাই নাথাকিব। বোধেনৰহে যেনিবা কিবা বেথা লাগি তলসৰা কৰ্দৈ দুটা আনি কাটি কুটি কলপাত এখিলাত বুঢ়াৰ আগত দিলেহি। এটা এফালমান গেলিছিলেই। নিমখ থোৱা টেকেলিটোৰ তলিখন চুচি চুচি যি অকণ পালে আনি ছটিয়াই দিবলৈ পাওঁতে কি নেপাওঁতে বুঢ়াই ইফালে শেষেই কৰিলে। তাৰপিছত আৰু পাতিত পৰিল যি পৰিলেই, নিশাটো কেটকুট নাই। ভাত দিওঁতে বুলি বুঢ়ী আকৌ কান্দোনত ভাগি পৰিল।